নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এতিয়া বেটা আৰু মই জ্যোতিষ্মা ভণ্টিহঁতৰ ঘৰলৈ আহিলো আৰু বেটাৰ অহাকাইলৈ জন্মদিন আছে কাৰণে ভণ্টিয়ে বেটাৰ কাৰণে কেক বনাইছে আৰু বেটাই চাবৰ কাৰণে ইমানেই উৎপাত কৰিছে ইফালে কেক বনাই শেষেই হোৱা নাই আৰু তাক বোলে এবাৰ গজো কেক লাগে। গজো মানে এটা কাৰ্টুন কেৰেক্টাৰ আৰু সেইটো নহ'লে বোলে নহয় বোলে তাক। কেকটো মানে মই তেনেকুৱা দেখাই নাই আগতে কেনেকুৱা ধৰণৰ গজো কেক হ'ব আৰু কেকটো হ'ব এনেকুৱা ধৰণৰ। এইফালে আইতাই মই ভিডিঅ' কৰি থকাৰ কাৰণে মোক ভিডিঅ' নকৰিবা দেই মোৰ বোলে দাঁতকেইটা বৰ বেয়া দেখি বুলি কৈছে নহয়। তথাপিও মই অকণমান কৰি দিছোঁ আৰু চবৰে হ'ব আমাৰো হ'ব এদিন এনেকুৱা। আৰু এতিয়া ভণ্টিহঁতৰ ঘৰৰ পৰা আহি অকণমান বজাৰ কৰিবলৈ আছে আজি দিৱালী যিহেতুকে অকণমান চাকি ধূপ ধূনা এইবোৰ ল'বলৈ আছে আৰু বেটাৰ অকণমান ডেক'ৰেশ্যনৰ বস্তু ল'বলৈ আছিলে সেয়াও লৈ ল'লোঁ। আৰু এতিয়া ঘৰলৈ আহি পোৱাৰ পিছত ধুনীয়াকৈ গা পা ধুই মই এতিয়া পূজা কৰি ল'লোঁ আৰু পূজা কৰাৰ পিছত এতিয়া বাহিৰত জ্বলাবৰ কাৰণে চাকিবোৰ ৰেডি কৰি লৈছোঁ। তাৰপিছত দেখিছোঁ বেটাই মানে পূজা কৰি আছে। অলপ আগে মই পূজা কৰিছিলোঁ সি চাই আছিলে আৰু সি তেনেকেই মানে মই কৰাৰ ধৰণে মানে পূজা কৰি আছে। মোৰ ইমান মৰম লাগি গ'লগৈ সেইকাৰণে মই মনে মনে ভিডিঅ' কৰি দিলোঁ। পাছত অলপ গম পালে সি তেতিয়া অলপ লাজ কৰিছে আৰু এতিয়া সি মোক ধুনীয়াকৈ ভিডিঅ' কৰি দিছে। মই চাকিবোৰ দি আছোঁ। আজিকালি গম পোৱা হৈছে মানে ভিডিঅ' কৰি দিব লাগে মই মিনি ব্লগ বনাওঁ বুলি। এতিয়া মই ঘৰৰ চাৰিওফালে চাকিবোৰ দি লৈছোঁ আৰু চাকিবোৰ দিয়াৰ অলপ পাছতে তেল শেষ হোৱা যেন লাগিলে সেইকাৰণে মই আকৌ তেল দি লৈছোঁ। সোনকালে চাকিবোৰ নুমাই থাকিলে বেয়া লাগে। আৰু এইফালে দেখিছেনে আমাৰ বেটাৰ মানে ইমান উৎপাত ফটকা ফুটাবৰ কাৰণে ওচৰৰ চুমচুম আহিলে যে তেতিয়াতো আৰুৱে তৰণি নোহোৱা হৈছে তাৰ। আৰু এইফালে দেখিছেনে ইমান সাহস সিহঁতৰ মানে ফটকা ফুটাবলৈ মানে ভয়ে নকৰে মানে। ইফালে মোৰ ঘৰৰ ভিতৰত ইমানবোৰ কাম পৰি আছে আৰু মই সিহঁতক চাই থাকিব লগা হৈছে কাৰণ ফটকা ফুটাই থাকিলে অকলে এৰি যাবও নোৱাৰোঁ আৰু এতিয়া চাই থাকিবলৈও কোনো নাই আৰু ফটকা ফুটাই শেষ কৰিহে বোলে ভিতৰলৈ আহে বোলে। আৰু এতিয়া মই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। ভিতৰত বহুত কাম পৰি আছে। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আৰু এই ভিডিঅ'টো যদি আপোনালোকে দেখা পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন। আজিলৈ আহিছোঁ তেন্তে বাই বাই হেপ্পী দিৱালী।